নতুন নতুন টেকনিক্যাল ভিডিও পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পায় সকলো কোম্পানীৰে বেলেগ বেলেগ প্ৰডাক্টসমূহত বেলেগ বেলেগ QR কোড নাইবা বাৰকোড ব্যৱহাৰ কৰা হয়। এই বাৰকোড নাইবা QR কোড ব্যৱহাৰ কৰা হয় সেই বস্তুটোৰ সম্পূৰ্ণ ডিটেইলছ এটা সংকেতৰ মাধ্যমেৰে ৰাখিবলৈ, যাতে সেই সংকেতটো সেই আজবিলাক স্ক্যানিং কৰি কম্পিউটাৰে গোটেই ডিটেইলছটো সেই প্ৰডাক্টৰ গোটেই ডিটেইলছটো কম্পিউটাৰত শ্ব' কৰাব পাৰে। তো সেই QR কোড নাইবা বাৰকোডনো সিহঁতে কেনেকৈ বনায়, তো সেই বিষয়ে এইটো ভিডিঅ' বনোৱা হৈছে। তো তাৰ বাবে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ বাবে আপোনালোকে প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত যাব। মই ক্ৰমত গৈছোঁ। তো ইয়াতে সাৰ্চ কৰিব QR কোড জেনাৰেটৰ উইথ লোগো। তো ইয়াতে ওপৰত যেটো দেখা পাইছে ইয়াতে ক্লিক কৰিব। তো এনেকুৱা এটা ইন্টাৰফেস আহিব। ইয়াতে আপোনাৰ URL আপোনাৰ ইউটিউবৰ URL কপি কৰি URLৰ এটা QR কোড বনাব পাৰিব, বা আপোনাৰ নিজে কিবা কিবি লিখি কিবা এটা টেক্সট বনাই ইয়াৰ পৰা আপোনালোকে ইয়াতে কিবা কিবি লিখি QR কোড হিচাপে এটো ৰাখিব পাৰিব, বা আপোনাৰ ইমেইল আইডিটো QR কোড হিচাপে বনাই ৰাখিব পাৰিব, নাইবা ফোন নাম্বাৰ এটাকে QR কোড হিচাপে বনাই ৰাখিব পাৰিব, নাইবা আপোনাৰ কোনো এটা ফ্ৰেণ্ডক এটা গোপন SMS কৰিব লাগে, তো সেইটো QR কোড হিচাপে বনাইও আপুনি SMS কৰি দিব পাৰে। তো তাৰ বাবে SMS-ত যাই ইয়াতে আপুনি লিখি সেই মেছেজটো লিখি QR কোড হিচাপে সেই ফ্ৰেণ্ডক পঠাই দিব পাৰে। তো ইয়াতে আৰু বহুত কেইটা অপচন আছে। ফেসবুকৰো বনাব পাৰে, টুইটাৰৰ বনাব পাৰে, ইউটিউবৰ আছে, বিটকইনছৰ আছে। এতে বহুত কেইটা ধৰণৰ QR কোড আপোনালোকে বনাব পাৰিব। তো মই জাস্ট আপোনালোকক দেখাই আছো। মই টেক্সটৰ QR কোড এটা বনাই দেখাই আছো। তো মই টেক্সটত গৈছো। তো ইয়াতে মই লিখিছো টেকনিক্যাল শাফিউল শাফিউল। তো এইখিনিয়ে লিখিছো মই। এইটোৰ এই কথাখিনিৰ মই QR কোড বনাম আৰু সেইটো স্ক্যান কৰিলে এইখিনি কথাই আহি যাব। তো তাৰ পিছত মই কালাৰটো দিব পাৰিম। ইয়াতে কালাৰ গ্ৰেডিয়েন্ট, কাস্টমাইজ কালাৰ, তো মই কালাৰটো চেঞ্জ কৰি দিব পাৰিম। বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ QR কোড আপোনালোকে এইটো ৱেবসাইটৰ পৰা বনাব পাৰিব। ধৰক মই এইটো কালাৰ দিলো। ইয়াতে মই কিবা বেলেগ কালাৰ এটা দিও। ইয়াতে মই লোগো দিব পাৰিম, যিকোনো লোগো এটা দিব পাৰিম ইয়াৰ পৰা। যে ইউটিউবৰ যদি বনাও তেনেহলে এইটো লোগো দিব পাৰিম, ফেসবুকৰ কাৰণে বনালে এইটো দিব পাৰিম। মই এনে এটা টেক্সট এটা লিখি আছো। মই ইয়াতে ধৰি লওক ইউটিউবটো দি দিলো। কাস্টমাইজ ডিজাইন আছে, ইয়াতে আপুনি ডিজাইনও কৰিব পাৰিব।
ধৰি লওক ইয়াতে বহুতকেইটা ডিজাইন আছে, কোনটো আপোনাৰ লাগে সেইটো ডিজাইনত QR কোডটো হ'ব। ধৰি লওক মই এইটোৱে দিছোঁ। আৰু তলত ফ্ৰেমটো কেনেকুৱা হ'ব, সাইডত এটা ফ্ৰেম থাকে, এইটো ধৰক এইটো দিছোঁ মই। আৰু এটা হ'ল আইবল শেপ, ইয়াতে মই ধৰক এইটো দিছোঁ। তো মই এতিয়া QR কোডটো বনাম, ক্ৰিয়েট QR কোড। চাওক কিমান ধুনীয়া এটা QR কোড হৈ গ'ল। এইটো এতিয়া মই ইয়াৰ পৰা ডাউনলোড PNG আছে, ইয়াতে ক্লিক কৰিলে এইটো সেভ হৈ যাব। এইটো ডাউনলোড হৈ গৈছে অলৰেডি। তো এনেকুৱাকৈ আপোনালোকে বেলেগ QR কোডো বনাব পাৰিব, ধুনীয়া ধুনীয়া ডিজাইনৰ, ধুনীয়া ধুনীয়া কালাৰৰ QR কোড আপোনালোকে ইয়াৰ পৰা বনাব পাৰিব। আপোনাৰ নিজৰ পাৰ্চনেল বস্তু, পাৰ্চনেল কথাখিনি আপুনি ইয়াতে টাইপ কৰি QR কোড হিচাপে বনাই ৰাখিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। তো যদি ভাল লাগে নিশ্চয় এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যদি কোনো প্ৰব্লেম হয়, এইটো QR কোড বনাওঁতে যদি আপোনালোকৰ কোনো প্ৰব্লেম হয় তেনেহ'লে কমেণ্ট বক্সত জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভাল এটা কমেণ্ট দিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কিয়নো মই এনেকুৱা ধুনীয়া ধুনীয়া ট্ৰিক্স মই সদায় লৈ আহোঁ। তো আজিলৈ ইমানেই, থেংক ইউ।